মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক ভালে আছা নিশ্চয়। আজি তোমালোকক বিগিনাৰ ইংলিছ দ্বিতীয় শ্ৰেণীৰ টুৰ এটা কাৰ্য পঢ়ি যাম, চাই যাবা দে। কি লিখা আছে? নাম্বাৰ 8ত ৰিড এলাউড, ডাঙৰকৈ পঢ়িব লাগে। মোহন ইজ এ টয় মেন। মোহন এজন পুতলা মানুহ, পুতলা নিচিনা মানুহ। ধৰি লোৱা এইজনৰ নাম মোহন বুলি কৈছে আৰু বহুত পুতলা বিক্ৰী কৰিবলৈ আনিছে, গতিকে তেওঁক কি বুলি কৈছে? টয় মেন। হি চেলছ টয়ছ। তেওঁ কি কৰিছে? টয়বোৰ বিক্ৰী কৰিছে। চেল মানে বিক্ৰী কৰা, টয় মানে পুতলা। হি অলছো চেলছ কেপছ। পুতলাই নহয়, তেওঁ কি কৰিছে? অলছো মানে তেওঁ কেপছ, কেপছ মানে টুপি, তেওঁ টুপিও বিক্ৰী কৰিছে। চিলড্ৰেন লাভ হিম। আৰু সৰু ছোৱালী কি বুলি কয়? চিলড্ৰেন। আৰু সৰু সৰু ল'ৰা ছোৱালীয়ে এই পুতলাবিলাক, টুপিবিলাক ভাল পায়। কি বুজি পালা? যে তেওঁ টয়মেন আৰু এই চিলড্ৰেনবিলাকক তেওঁ কি কৰিছে? তেওঁক ভাল পাইছে। এতিয়া চোৱা, নাও মানে এতিয়া, কমপ্লিট দ্য ফলোইং। মোহন ইজ এ। মোহন এজন কি আছিল? মোহন টয়মেন। এই টয়মেনটো ইয়াত লিখিব লাগিব। হি চেলছ, তেওঁ বিক্ৰী কৰে। কি বিক্ৰী কৰে? টয়ছ, পুতলা বিক্ৰী কৰে। টয়ছ লিখি দিবা। হি অলছো চেলছ, কি বিক্ৰী কৰে? আৰু কেপছ, এটা কেপছটো লিখি দিবা। চিলড্ৰেন লাভটো লিখা নাই, লাভ হিম। ইয়াৰ পৰা চাই চাই মিলাই মিলাই বহীত লিখিবা। আগতে এইটো পঢ়ি ল'বা আৰু বহীত এইটো লিখিবা। এতিয়া আমি এইখিনি পঢ়ি যাম, চাই যাবা। TOY টয়। FLY ফ্লাই। BOY বয়। BY বাই। DRY ড্ৰাই। MY মাই। CRY ক্ৰাই। SKY স্কাই। এবাৰ আমি ডাইৰেক্ট পঢ়ি যাম, চাবা। টয়, ফ্লাই, বয়, বাই, ড্ৰাই, মাই, ক্ৰাই, স্কাই। এতিয়া ইটোত চোৱা, ইয়াত লাষ্টৰ আখৰকেইটা চোৱাচোন, সকলোকেইটাতে একে একে আখৰ। এটাও লাষ্টৰ AP, এটাও AP, ইয়াতো AP। তাৰমানে কেপ, মেপ, টেপ। তেনেকৈ ইয়াতে BY, লাষ্টৰ আখৰটো কি আছে? Y। এই লাষ্টৰ আখৰ Y থকা এই বাকচৰ পৰা আমি বিচাৰিব লাগিব ক'ত ক'তনো লাষ্টত Y আছে। ক'ত আছে? MY। MY মানে মাই। এই মাইটো ক'ত লিখিব লাগিব? ইয়াত। আৰু চোৱা, Y থকা শব্দ বাই। বাইটো আছে বাৰু, নাথাকা কিবা আছেনে চোৱা? BUY বাই। এই বাইটো নাই, গতিকে ইয়াতে বাইটো তুমি লিখি দিবা। এতিয়া ইয়াতে ইটো বাইহে আছিলে, গতিকে ইটো নাছিলে, এইটো আমি বাইটো লিখি দিলো। তেনেকৈ টুক, TOOK টুক। মাজত কি আছে? OOK, অৰ্থাৎ OK লাষ্টত। ইয়াত আমি চাম এনেকুৱাকৈ লাষ্টৰ আখৰ মিলাই ইয়াতে আছেনে চোৱা? আছে। বুক, BOOK বুক। LOOK লুক। গতিকে এই দুটা, এই OK লাষ্টত থকা এটা মিলাই মিলাই ইয়াৰ পৰা চাই চাই লিখি দিবা। বল, বল নহয়, চৰি, হল। হলৰ পিছফালে কি আছে? OLL অল, হয়নে? গতিকে ALL লাষ্টত আখৰ চোৱা, হল, এইটো দিয়া আছে। তাৰপিছত চাবা ফল, FALL ফল, এইটো এটা লিখিবা। CALL কল, কলটো ক'ত লিখিবা? ইয়াতে লিখিবা। গতিকে আজি আমি এইখিনি আলোচনা কৰিলো।
তোমালোকে ঘৰতে ভালদৰে থাকা, এনেকৈ ভিডিঅ'বিলাক দি থাকিম, চাই যাবা আৰু পঢ়ি যাবা। সাৱধানে থাকিবা, যাতে বাহিৰত নোলাবা, ওলালেও মাস্ক পিন্ধি চেনিটাইজাৰ কৰিবা, ডিষ্টেঞ্চত ৰাখিবা দেই। তোমালোকৰ সুস্বাস্থ্য কামনা কৰি আজিলৈ ইয়ামানতে এৰিলোঁ।